বিদ্যালয়ৰ কণ শিশুসকলৰ মাজত বিতৰণ ৰৈ বিনালেৰ 100টা টিকট। ৰঙিয়াত টিএমচি নেতা দুল আহমেদৰ এই প্ৰশংসনীয় পদক্ষেপ। নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ এই টিকট। কোনোদিনে চিনেমা হল দেখি নোপোৱা কণ ছাত্ৰ-ছাত্ৰীসকলে টিকট লাভ কৰি আনন্দত আত্মহাৰা। দুল আহমেদে ইতিমধ্যে ছবিখন মুক্তি দিনৰ পৰাই আই মাতৃ আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে টিকট। ৰঙিয়াৰ পৰা আবুল কালামৰ ৰিপৰ্ট PPN। সন্মানীয় সমাজকৰ্মী দুলু আহমেদ দালৈ যোৱাকালি দুলু আহমেদ দাই আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস আৱাসিক বিদ্যালয়লৈ গৈ কমেও 100টা টিকেট আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত বিতৰণ কৰিছে আৰু সেই উদ্দেশ্যে আজি আমি ডিলাইট চিনেমা হলত গোটেইখিনি ষ্টুডেণ্টক লৈ কিনে জুবিন দাৰ শেষৰখন চিনেমা ৰৈ বিনালে চাবলৈ আমি ওলাইছো আৰু অসমবাসীকে আহ্বান জনাইছো দাদাৰ শেষৰখন ফিল্ম ৰৈ বিনালে চাওক আৰু দাদাই ন্যায় পাওক তাৰে কামনা কৰিছো আৰু শেষত আকৌ এবাৰ দুলু আহমেদ দাক ধন্যবাদ জ্ঞাপন কৰিছো আমি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জাস্টিস ফর জুবিন গার্গ, জাস্টিস ফর জুবিন গার্গ। সম্মানীয় সমাজকর্মী মাননীয় দুলু আহমেদ দাক আন্তরিক ধন্যবাদ জ্ঞাপন করেছি। আমার এই নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়সমূহ ছাত্ৰক ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে যিখিনি ছাত্ৰই আজিলৈকে চিনেমা হল কি দেখিয়ে পোৱা নাই সেইসকল ছাত্ৰ আজি এসপ্তাহ পৰা মুখত এটা আনন্দ যে তেওঁলোকে আমাৰ জুবিন দাৰ শেষ ছবি ৰৈ বিনালে উপভোগ কৰিব। তেওঁলোকে আনন্দৰ আত্মহাৰা হৈ পৰিছে। এই চাগতে মই বিদ্যালয়ৰ অধ্যক্ষ হিচাপে সন্মানীয় সমাজকৰ্মী মাননীয় দুলু আহমেদ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁক ভগৱানৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁ চলাগত দিনত তেনেকুৱাকৈ সমাজ কৰি থাকে আৰু তেওঁ স্বাস্থ্য ভালে ৰাখে আৰু সদ্যহত আমি জুবিন দাৰ ন্যায় পোৱাটো আমি বিচাৰিছো। সকলোৱে যাতে জুবিন দাক ন্যায় পায় এইখিনি আমি অনুৰোধ জনাই আকৌ আমাৰ সন্মানীয় দুলু আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাই আমি এই ছবিখন আজি উপভোগ কৰিবলৈ ওলাইছো। Thank you.